চাইছে, চাই তালৈ ফোন কৰিছে যে আমি ইমানজন মানুহ আহিছোঁ ছবিখন চাবলৈ। ছবিগৃহৰ পৰা আমাক জনোৱা হ'ল যে তেওঁলোকক ক'লে যে 30জন মানুহতকৈ যদি তলত মানুহ হয়, আৰু সেই সময়টো কিন্তু আকৌ সেই 2টা বজাৰ সময় দেই, 2টা বজাৰ সময়, যিখিনি সময়ত মানুহে জেনেৰেলি ছবি চাবলৈ নাযায়। গতিকে তাত যেতিয়া তেওঁলোকে ক'লে যে 30টা মানুহ নহ'লে আমি নকৰোঁ, তেতিয়া লাহে লাহে তেওঁলোকে ৰৈ দিলে। ৰৈ দিয়াৰ পাছত 30জন মানুহ হোৱাৰ পাছত তেওঁলোকে ছবিখন চলালে। ছবিখন চলোৱাৰ পাছতো আৰু মানুহ সোমালে আহি, দেখি আছে সকলোৱে। কিন্তু তাৰপাছত যেতিয়া ইয়াত শ্বীটত আহিছে, তেতিয়া আহিছে যে 20টা মানুহ হৈছে বুলি হলত। গতিকে এনেকুৱা ধৰণৰ সমস্যাবিলাক কিয় হৈছে, কেনেকৈ হৈছে, মই আকৌ কৈছোঁ আপোনালোকক, মই অনুৰোধ জনাইছোঁ, মই কোনো এজন মানুহক কোনো এটা হলক ডাইৰেক্টলি আঙুলিয়াই কথা ক'ব বেয়া পাইছোঁ কাৰণ কিয় আমি এই ব্যৱসায়টোৱে আমি কৰিব লাগিব। আৰু অকল মোৰ কথা নহয়, ইয়াতে জড়িত আমাৰ প্ৰত্যেকটা টিম মেম্বাৰৰ ফিউচাৰৰ কথা আছে। কাৰণ তেওঁলোকে এতিয়া কাম কৰিবলৈ আহিছে, তেওঁলোকে যুঁজি থাকিব নোৱাৰে। মই যুঁজি থাকিব পাৰিম, কিন্তু তেওঁলোকে যুঁজি থাকিব নোৱাৰে। গতিকে সেই ধৰণৰ ৰোষত যাতে তেওঁলোক নপৰে, মই সেইকাৰণে এই কথাটো ক'বলৈ এতিয়া মই টান পাইছোঁ। এনেকুৱা হ'ব পাৰে নেকি যে ডক্টৰ বেজবৰুৱা যিহেতু চলি আছে বিগত বহুদিন ধৰি, গতিকে সেই যি ডক্টৰ বেজবৰুৱাই আচলতে ভাল সময়বোৰ লৈ থকাৰ কাৰণে বাকীত আপোনালোকে ভাল সময়টো পোৱা নাই, তেনেকুৱাও হ'ব পাৰে। হৈ আছে, নোহোৱা নহয়, হ'ব পাৰে নহয়, হৈ আছে। ডক্টৰ বেজবৰুৱাই ভাল সময়খিনি লৈ আছে, আৰু তাত মোৰ কোনো আপত্তি নাই, তাত মোৰ কোনো আক্ষেপেই নাই। কিন্তু কথা হৈছে ডক্টৰ বেজবৰুৱাই নোলোৱা যিখিনি সময় আছে, যিবিলাক টাইমিং আমাক দিব পাৰে, সেইটো টাইমিঙো কোনো কাৰণ নোহোৱাকৈ আমাক দিব বিচৰা নাই। সেই টাইমিংটো আমাক দিব বিচৰা নাই, আৰু সেই টাইমিংটোৰ কথা আমি কোৱাৰ লগে লগে তেওঁলোকে আমাক ছাজেষ্ট কৰে যে নহয়, অমুকত 11টা বজাৰ টাইমিংটোহে ভাল, তমুকত 12টা বজাৰ 2টা বজাৰ টাইমিংটোহে ভাল। সেই কথাটোতে মোৰ আচলতে আপত্তি আছে। গতিকে এতিয়া আজি যদি ডক্টৰ বেজবৰুৱাৰ জেগাত যদি এখন ভাল ছবি বহি থাকিল হয়, এখন হিন্দী ছবি বহি থাকিল হয়, তেতিয়াহ'লে মই হয়তো যুঁজ বাগৰ কৰিলোঁ হয় যে অসমত অসমীয়া ছবিখনে কিয় স্থান নাপাব বুলি মই এটা প্ৰতিবাদ কৰিলোঁ হয়, মই এটা হুলস্থুল লগালোঁ হয়। কিন্তু সেইটো মই এতিয়া কেনেকৈ কৰোঁ, সেইটো মই কৰিব নোৱাৰোঁ, নৈতিকভাৱেও নোৱাৰোঁ, আৰু মোৰ দায়বদ্ধ মই আমাৰ ছবি ইণ্ডাষ্ট্ৰীখনৰ প্ৰতি যে এখন ছবি যেতিয়া ভাল কৰি আছে, সেইখন ছবিৰ লগত মই কিয় যুঁজ বাগৰ কৰিম। গতিকে সেইকাৰণে মই কৈছোঁ যে মই সসন্মানে মানুহে যাতে মোক চিনেমা হলে যাতে এইটো কথা ক'ব নোৱাৰে, কাৰণ তেওঁলোকে যেতিয়াই এনেকুৱা এটা বাতৰি প্ৰচাৰ হয় যে অমুক ছবিখন চলা নাই, কোনটো হলৰ টাইমিঙত দিয়াৰ ফলত চলা নাই, সেই কথাটো কিন্তু মেনশ্যন নকৰা নহয়। গতিকে মই সেই কথাটো স্পেচিফিকেলি মেনশ্যন কৰি পেলাই আজি প্ৰেছ মিটটো কল কৰিছোঁ যে আমাক সেই টাইমিংসমূহ দিয়া যিকেইটা হল, সেই হলকেইটাতহে আমি ৰিজাল্ট ভাল কৰিব পৰা নাই। গতিকে মোক কোনো এইটো অভিযোগ উত্থাপন কৰিব নোৱাৰিব কাইলৈ, বা দিব নোৱাৰিব যে আপোনালোকৰ ছবিখন চলা নাই কাৰণে আপুনি এটা কৌশল এটা আপুনি ব্যৱহাৰ কৰিছে, যে আপুনি প্ৰেছ মিট পাতি পেলাই কৈছে যে আপুনি ছবিখন আমি নমাই আছোঁ। কিন্তু ছবিখন যিয়ে চাইছে তেওঁলোকে ৰিভিউ আমাক ভাল দিছে, যিয়ে চাইছে তেওঁলোকে আকৌ হয়তো ৰিভিউ দিব আজি এই প্ৰেছ মিটটোৰ পাছত। আৰু তাৰ পাছত CND আমি কি ৰিজাল্ট পাওঁ, CND আমি ৰিজাল্ট কিমান পাওঁ, সেইটোৰ ক্ষেত্ৰতো মই অলপমান চিন্তাশীল হৈছোঁ এই কাৰণে।